এইটোৱে আমাৰ কলেজটো আৰু ইয়াতে আপোনালোকে পাব সেপাৰেট হোষ্টেল আৰু যেটো গাৰ্লছ হোষ্টেল হয় সেইটো আমাৰ এই সাইডত থকা যেটো বিল্ডিং আছে এই বিল্ডিংটোত অৰ্থাৎ কলেজ কেম্পাছৰ ভিতৰতে আপোনালোকে গাৰ্লছ হোষ্টেলটো পাব আৰু বাহিৰতো হোষ্টেল আছে মানে সকলোখিনি সেপাৰেট হোষ্টেল সপোন মেট্ৰিক পাছ কৰাৰ আগৰ পৰাই আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ কিছুমান সপোন থাকে কোনোবাৰ সপোন থাকে ডক্টৰ হোৱাৰ আৰু কোনোবাৰ সপোন থাকে ইঞ্জিনিয়াৰ হোৱাৰ যদি কিছুমানৰ সপোন থাকে বেংকত চাকৰি কৰাৰ তাৰ বিপৰীতে কিছুমানৰ সপোন থাকে শিক্ষকতা কৰা কিন্তু এই সপোনখিনি পূৰণ কৰিব হলে এটা ভাল প্লেটফৰ্মৰ দৰকাৰ হয় এটা ভাল ইনষ্টিটিউচনৰ দৰকাৰ হয় যত আমি এইচএস অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস কৰিম এটা ভাল ৰিজাল্ট এটা ভাল অভিজ্ঞতাৰে আৰু এনে এখন ইনষ্টিটিউচন এনে এখন প্লেটফৰ্ম বিচাৰি পোৱাটো কিন্তু বহুত ডাঙৰ কথা এই সমস্যাটো সমাধান কৰি মই আজি আপোনালোকলৈ এনে এখন ইনষ্টিটিউচন এনে এখন প্লেটফৰ্ম এনে এখন প্ৰতিষ্ঠান দেখাম যত আপোনালোকে এটা ভাল টিচাৰৰ ষ্টাফ পাব যত আপোনালোকে ল্যাবৰেটৰী পাব যত আপোনালোকে ওয়েল ফেচিলিটেড ক্লাছৰুম পাব যত আপোনালোকে ডিজিটেল ক্লাছৰুম পাব যত আপোনালোকে ডিজিটেল কম্পিউটাৰ ৰুম পাব লগতে পাব এখন ভাল কেম্পাছ থকা স্কুল বা কলেজ এই প্ৰতিষ্ঠানটো আপোনালোকৰ ঘৰৰ পৰা বহুত দূৰত নহয় এই প্ৰতিষ্ঠানটো পাবলৈ হলে আপোনালোকক আহিব লাগিব গোৱালপাৰা জিলাৰ গোৱালপাৰাত অৱস্থিত স্কেমিও গ্ৰুপ অফ ইনষ্টিটিউচন তো আজিৰ ভিডিঅ'টোত সকলোখিনি পাব ইনষ্টিটিউচনটোৰ বিষয়ে হয় মই এতিয়া আছো আপোনালোকক কোৱাৰ দৰে স্কেমিও গ্ৰুপ অফ ইনষ্টিটিউচনত যত আপোনালোকে আজি সকলোখিনি পাব আৰু আপোনালোকে ডিসাইড কৰিব আপোনালোকৰ ষ্টুডেণ্টটো আপোনালোকৰ ল'ৰাটো আপোনালোকৰ ছোৱালীটো মেট্ৰিক পাছ কৰাৰ পিছত কিয় এইখন কলেজত এইখন ইনষ্টিটিউচনত এডমিশ্যন দিব আজিৰ ভিডিঅ'ত আপোনালোকে কলেজটোৰ সকলোখিনি দেখা পাব তাৰ পিছত আপোনালোকে ডিসিশন ল'ব ইয়াতে দিলে আপোনালোকৰ ল'ৰাটো আপোনালোকৰ ছোৱালীটোৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল হ'ব তো চাওক আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষ লৈ আৰু কলেজটোৰ সকলোখিনি আপোনালোকক একেবাৰে ভালকে দেখাম তো বলক আৰম্ভ কৰোঁ নিশ্চয় চালে আমাৰ কলেজটো অৰ্থাৎ কলেজ কেম্পাছটো লগতে চালে তো এতিয়া আপোনালোকক মই দেখাম ইয়াৰ ক্লাছৰুমসমূহ ওপৰত যাই মই আপোনালোকক প্ৰথমতে ক্লাছৰুমখিনি দেখাম এটা এটাকৈ সকলোখিনি দেখাম এইটো এটা সৰু এটা ক্লাছৰুম আপোনালোকক দেখাম মানে ওয়েল ফাৰ্নিশ্ড ৰুম তো চাই লওক ক্লাছৰুম কলেজটো একেবাৰে গোটেই কলেজ কেম্পাছটো আন্ডাৰ চিচিটিভিৰ আন্ডাৰত আছে মানে গোটেই কলেজটোতে চিচিটিভি আছে এতিয়া মই আপোনালোকক আমাৰ কম্পিউটাৰ ৰুমটো দেখাম অলৰেডি ক্লাছ চলি আছে তথাপি মই পাৰমিশন ললো পাৰমিশন লৈ কেনা মানে সাৰে ক্লাছ কৰি আছে তথাপি মই আপোনালোকক অলপ দেখাই দিম তো চাই লওক তৰালি ফুৰা এতিমন তো কম্পিউটাৰ ৰুমটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেন্ট কৰি জনাব এতিয়া মই আপোনালোকক দেখাম আমাৰ লাইব্ৰেৰী যেটো আছে ইয়াতে ষ্টুডেন্ট কিছুমানে ষ্টাডি কৰি আছে তথাপি যাও আপোনালোকক দেখাৰ কাৰণে তো চাওক
এইটো আমাৰ লাইব্ৰেৰী ইয়াতে সকলোখিনি কিতাপ আছে আৰু ইমান স্পেচ আছে যে এইখিনিত এতিয়ালৈকে কিতাপ আহি পোৱা নাই আৰম্ভ হ'লে আহি যাব তো আপোনালোকে চাওক মোৰ পিছফালে এইখিনি এইটো লাইব্ৰেৰী ইয়াতে আহি ষ্টুডেণ্টখিনি পঢ়া শুনা কৰি থাকে যেতিয়া অফ টাইম থাকে আৰু হোষ্টেলৰখিনি আহি ইয়াতে পঢ়িব পাৰে তো সুন্দৰ এটা প্লেচ মানে একদম ওপৰত আছে মানে শেষৰটো ফ্ল'ৰত আছে যিহেতু মানে চাইলেণ্ট প্লেচ এনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব ইয়াতে বিভিন্ন ধৰণৰ কিতাপ আছে খালি কেৱল যে স্কুলৰ বা কলেজৰ সেইবিলাক নহয় বিভিন্ন ধৰণৰ ভাল ভাল কিতাপ আছে আপোনালোকে আহিলে ইয়াতে পঢ়িব পাৰিব তো এতিয়া আপোনালোকক মই এটা মানে বস্তু দেখাম যে এতিয়া আপোনালোকক দেখাম আমাৰ সেমিনাৰ হল অৰ্থাৎ কোত আমাৰ ইনডোৰ মানে ফাংচন তাৰপিছত নানান ধৰণৰ কালচাৰেল কিবিলাক হয় তো সেইটো ৰুমটো দেখাম অৰ্থাৎ সেমিনাৰ হলটো মই আপোনালোকক দেখাম আমাৰ স্কেমেও গ্ৰুপ অফ ইনষ্টিটিউচনৰ কাৰণে আৰু এটা ভিউ চাওক এইটো আমাৰ সেমিনাৰ ৰুমটো মই ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ চাবিটো নাই যিহেতু অফে থাকে বৰ্তমান তো বাহিৰৰ পৰা আমি অলপ দেখাব চেষ্টা কৰিছোঁ যেহেতু গ্লাছ লগোৱা তো এইটো আমাৰ সেমিনাৰ ৰুমটো ইয়াতে সকলোখিনি সেমিনাৰ ইয়াত কৰা হয় আমাৰ ওয়াশৰুম এৰিয়া হয় এইফালে বয়সৰ আছে ওপৰত গাৰ্লছৰ তো সকলো যেহেতু আমাৰ কলেজখনৰ সম্পূৰ্ণ ভিউ চালে সকলোখিনি আছে লেবৰেটৰীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ এটা ভাল ক্লাছৰুম এটা কম্পিউটাৰ ৰুম তাৰপিছত এটা ভাল কেম্পাছ এটা ভাল টিচাৰ ষ্টাফ আপোনালোকৰ সকলোখিনি ভিডিঅ'টোত চালে এতিয়া যদি আপোনালোকৰ ভাল লাগে যদি এনেকুৱা এখন প্ৰতিষ্ঠান বিচাৰি আছে য'ত খালি পঢ়া শুনাই নহয় তাৰ লগতে স্কিল ডেভেলপমেণ্টো কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এইটো কলেজত আহি এডমিশ্যন ল'ব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো যদি আপুনি নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইব যেতিয়া কৰিব তেতিয়া মোৰ ভিডিঅ'সমূহ সকলোৰে আগত পাব আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব বাই দ্য ৱে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ৰচিদুল কৈ দিয়া আমাৰ কলেজটোত নাই ভালে আছে আমাৰ কলেজখন এনেও মানে বহুতে ভাল সবখিনি ফেচিলিটি আছে কোনো বস্তুৰ অসুবিধা নাই ঠিক থাকে চলিব তো বাই বাই